মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল, আজি সাধাৰণ জ্ঞানৰ সহজ আৰু সকলোৰে প্ৰয়োজনীয় কিছুমান প্ৰশ্নোত্তৰ আলোচনা কৰিম। এই প্ৰশ্নোত্তৰখিনি সম্পূৰ্ণ প্ৰশ্ন আৰু উত্তৰ মই স্ক্ৰীনত দেখুৱাই যাম। তোমালোকে আগৰ দৰে এটা কলম আৰু এখন বহী লৈ লিখি যাব পাৰিবা। আৰু এই প্ৰশ্নোত্তৰখিনি লিখি বা শুনি তোমালোকে যদি উপকৃত হোৱা, তেনেহ'লে লগৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা, লাইক কৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ৰাখিবা, যাতে মোৰ এনেধৰণৰ সাধাৰণ জ্ঞানৰ ভিডিঅ'সমূহ তোমালোকে আগতীয়াকৈ নটিফিকেশ্যনসমূহ পাই থাকা। আহাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? উত্তৰ 1826 চনত। প্ৰশ্ন: দেশৰ স্বাধীনতা সংগ্ৰামত অসমৰ কেইগৰাকীমান ব্যক্তিয়ে আগভাগ লৈছিল? তেওঁলোক কোন কোন? উত্তৰ: গোমধৰ কোঁৱৰ, মণিৰাম দেৱান, দুতিৰাম বৰুৱা, পিয়লি ফুকন, পিয়লি বৰুৱা আৰু বাহাদুৰ গাঁওবুঢ়া। প্ৰশ্ন: পিয়লি ফুকনক কিমান চনত ফাঁচি দিয়া হয়? উত্তৰ: 1830 চনত। প্ৰশ্ন: মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কিমান চনত ফাঁচি দিয়া হয়? উত্তৰ: 1858 চনত। প্ৰশ্ন: ফুলগুৰিৰ ধেৱা বিদ্ৰোহ কিমান চনত হৈছিল? উত্তৰ: 1861 চনত। প্ৰশ্ন: 1826 চনত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল? উত্তৰ: গোমধৰ কোঁৱৰ। প্ৰশ্ন: চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল? উত্তৰ: 1857 চনত। প্ৰশ্ন: আইন অমান্য আন্দোলন কিমান চনত চলিছিল? উত্তৰ: 1930 চনৰ পৰা 32 চনলৈকে। প্ৰশ্ন: আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰা অসমৰ উল্লেখযোগ্য ব্যক্তি কেইগৰাকী কোন কোন? উত্তৰ: হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, ৰমণী মোহন ৰায়, সিদ্ধাৰ্থনাথ শৰ্মা, চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু পুষ্পলতা দাস। প্ৰশ্ন: ভাৰত ত্যাগ আন্দোলনত নেতৃত্ব দিয়া অসমৰ মুখ্য ব্যক্তি কেইগৰাকী কোন কোন? উত্তৰ: গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, মহম্মদ তৈয়বুল্লাহ, ফখৰুদ্দিন আলী আহমেদ, কমলা মিৰি, ভীম্বৰ দেউৰী, অৰুণ কুমাৰ দে আৰু সৰলাবালা দেৱী। প্ৰশ্ন: ভাৰতবৰ্ষৰ শাসনভাৰ কিমান চনৰ কোন তাৰিখত ব্ৰিটিছৰ হাতৰ পৰা নিজ হাতলৈ আহে? উত্তৰ: 1947 চনৰ 15 আগষ্টত। প্ৰশ্ন: ভাৰতৰ সংবিধানৰ খচৰা সমিতি কিমান চনৰ কোন তাৰিখত
গঠন কৰা হয়? উত্তৰ 1947 চনৰ 29 আগষ্টত। প্ৰশ্ন, ভাৰতৰ সংবিধানখন কিমান চনত কোন তাৰিখত কাৰ্যকৰী কৰা হয়? উত্তৰ 1950 চনৰ 26 জানুৱাৰীৰ পৰা। প্ৰশ্ন, ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল? উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। প্ৰশ্ন, 26 জানুৱাৰী দিনটো কিয় গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়? উত্তৰ 1950 চনৰ 26 জানুৱাৰী দিনটোতে সংবিধানখন কাৰ্যকৰী কৰা হয়। সেয়েহে সেই দিনটো অৰ্থাৎ 26 জানুৱাৰী গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। প্ৰশ্ন, নাগৰিক বুলিলে কি বুজা? উত্তৰ, নাগৰিক বুলিলে সাধাৰণতে সেই দেশখনকে জন্মগ্ৰহণ কৰি স্থায়ীভাৱে বসবাস কৰা লোককে নাগৰিক বোলে। প্ৰশ্ন, সংবিধানৰ মৌলিক অধিকাৰসমূহ কি কি? উত্তৰ, সংবিধানৰ ২বিধ মৌলিক অধিকাৰ আছে। ১. সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, স্বাধীনতা অধিকাৰ, সমতাৰ অধিকাৰ, শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ, ধৰ্মীয় অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ। প্ৰশ্ন, ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্য কেইটা? উত্তৰ 11টা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰসমূহ নিশ্চয় লিখি ৰাখিছা। যদি তোমালোকে এই প্ৰশ্নসমূহৰ উত্তৰ জানি কিছু লাভালাভ হৈছে বুলি ভাবা, তেনেহলে লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা, লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি ৰাখিবা। মোৰ এনেদৰে নতুন নতুন ভিডিঅ'সমূহ দিয়াৰ লগে লগেই প্ৰথমতেই তোমালোকে যাতে নটিফিকেশ্যনসমূহ পোৱা। ধন্যবাদ।